নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক এটা ৰেচিপি বনাই দেখুৱাম যাৰ নাম মেগী ৰেচিপি একেবাৰে সিম্পল ৰেচিপিটো আৰু কিন্তু বহুত টেস্টি খাবলৈ আপোনালোকে বনাই চাবচোন ঘৰত আৰু আহকচোন মই ৰেচিপিটো ষ্টাৰ্ট কৰোঁ মেগীৰ নতুন ৰেচিপিটো বনাবলৈ এতিয়া প্ৰথমতে মই অকমান পানী লম প্ৰায় এগিলাস তাৰ পিছত মই এতিয়া মেগীখিনি দি দিম মেগীও লৈছো মই এপেকেট মেগী লৈছো এইখিনি মই এতিয়া অকমান সিজাই লম এইখিনি সম্পূৰ্ণ সিজাব নালাগে 80% মান সিজালে হ'ল এই আচাওক মোৰ মেগীখিনি অলৰেডি হৈ গৈছে এই সম্পূৰ্ণ নাই সিজোৱা 80% সিজাইছো এতিয়া এইখিনি মই এক্সট্ৰা কৰি বেলেগ এখন কেৰাহী লম এয়া মোৰ কেৰাহী গৰম হৈছে মই ইয়াত দিম এতিয়া 2 চামুচ ৰিফাইন অইল এয়া মোৰ অইলখিনি গৰম হৈছে এতিয়া মই ইয়াত দিম অকণমান নহৰু কুটা মই হাই ফ্লেমতে থৈছো গেছটো এতিয়া মই ইয়াত দিম অকণমান পিয়াজখিনি মই ডাঙৰ ডাঙৰকৈ কাটি লৈছো আৰু দিম ক্যাপসিকাম আপোনালোকে ইয়াত গাজৰ নহলে এনে ধৰণৰ সবজি দিব পাৰে নহলে ইয়াত পনীৰো দিব পাৰে দেই মই কিন্তু একো দিয়া নাই এনে সিম্পল কৰি বনাইছো আজি এইখিনি মই ধুনীয়াকৈ ভাজি লম এতিয়া একেবাৰে বেছিকেও সিজাই পেলাব নালাগে দেই এইখিনি মানে বেছি সিজালে ইমান খাই ভাল নালাগিব অকণমান কেঁচা কেঁচা ভাৱ এটা থাকিলে বেছি ভাল লাগে এতিয়া মই দিম ইয়াত অকণমান নিমখ বৰ বেছিকৈ নিমখ দিব নালাগে যিহেতু মই ইয়াত এতিয়া মেগী মছলা দিম এতিয়া মই আকৌ অকণমান ভাজি ল'ম এতিয়া মই ইয়াত অকণমান বিলাহী দিম বিলাহীখিনিও মই ডাঙৰকৈ গুটিটো গুচাই অকণমান দিছোঁ বিলাহী কালাৰৰ কাৰণে কালাৰটো ভাল হয় দেখিবলৈ আৰু এতিয়া মই ইয়াত দিম 1 চামুচ সয়া সচ আৰু 1 চামুচ চিলি সস আৰু অকণমান টমেটো কেচাপ লৈছো এয়া দেখিছে কালাৰটো ধুনীয়া আহিছে এতিয়া মই ইয়াত দিম সিজাই থোৱা মেগীখিনি এয়া মই মেগীখিনি ঢালিছোঁ এতিয়া মই 2-5 চামুচৰ সহায়েৰে কাটা চামুচৰ সহায়েৰে ভালকৈ লৰাই দিম এই ৰেচিপিটো একেবাৰে সিম্পল আপোনালোকে এনে বইলকে মেগী খাই বৰ ভাল নালাগিব পাৰে কেতিয়াবা আমনিও লাগিব পাৰে হেহে এনেকৈ বনাই খাব ইয়াত কেতিয়াবা ডিম দিব পাৰে পনীৰ দিব পাৰে মই আজি একেবাৰে সিম্পলকৈ বনাইছো এয়া আজি মোৰ মেগী ৰেচিপি কমপ্লিট হ'ল আৰু আপোনালোকে ঘৰত বনাই খাবচোন আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি ভাল পায় এটা লাইক আৰু অকমান কমেন্ট কৰি মোক উৎসাহ দিবলৈ নাপাহৰিব ধন্যবাদ